আচার্য মহোদয়, পঞ্জীয়ক মহোদয় আৰু পৰীক্ষা নিয়ন্ত্ৰক আৰু মোৰ ভাতৃ প্ৰতিম পাৰ্থসাৰথী মহন্ত, ডক্টৰ পাৰ্থসাৰথী মহন্ত, আমাৰ জীৱনৰ ক্ষণবিলাকটো গৈ আছে। আমি কিন্তু ৰৈ থকা নাই। আপোনালোক গৈ আছে, আমি গৈ আছোঁ আৰু আমাৰ প্ৰত্যেকৰে একোটা লক্ষ্য আছে, জীৱনৰ লক্ষ্য। সেই লক্ষ্যটো আচলতে কোনোবাই লক্ষ্যটো বান্ধে নিচেই সৰুৰে পৰাই স্কুলীয়া জীৱনতে, কোনোবাই লক্ষ্য স্থিৰ কৰে কলেজীয়া জীৱনত, কোনোবাই লক্ষ্য এটা নিৰ্ণয় কৰে যে মই কোনটো লক্ষ্য ল'ম, তাৰ নিশ্চিত নহয় যে মই কোনটো লক্ষ্য ল'ম। কাৰণ এটা লক্ষ্য ঠিক কৰিবই লাগিব। শিক্ষকৰ লক্ষ্য ছাত্ৰ ছাত্ৰীক পাঠদান কৰা, তেওঁলোকৰ জ্ঞান বিলোৱা, আৰু সেইকাৰণেই